মানুহবিলাক উচতাই দিছে আপোনালোকে প্ৰুফ আছে নেকি আপোনালোকে উচতাই দিছে কেলে আপোনালোকৰ তাত প্ৰুফ আছে নেকি আপুনি কেলে কৈছে অসম বক্তব্য মই দুৰ্গাদাস বড়োডাঙৰীয়াৰ কাষলৈকে পোনে পোনে আহিছোঁ তাৰপিছত আমি দুজন আমাৰ সাংবাদিকৰ কাষলৈ যাম ৰিনয় বসুমতাৰী আছে ঘটনাস্থলীত সিফালে চিৰাং আৰু কোকৰাঝাৰৰ একদম সীমান্তৱৰ্তী অঞ্চলত আছে জয়ন্ত দেৱনাথ তেওঁলোকৰ পৰা আমি পোনপটীয়াকৈ কথাখিনি জানিম কিন্তু আপুনি যিহেতু এগৰাকী জ্যেষ্ঠ বিধায়ক আপুনি BPF-ৰ নেতা হাগ্ৰামা মহিলাই যিটো কৈছে যে তৃতীয় শক্তিৰ হাত আছে BTADৰ এই শেহতীয়া কোকৰাঝাৰৰ ঘটনাটোত সঁচাকৈ তেনেকুৱা কিবা হ'ব পাৰে নেকি নে এইটো এটা দুৰ্ভাগ্যজনক ঘটনা ভুল বুজাবুজি হ'ল হাগ্ৰামা মহিলাই সেইটো কথাও কৈছে এইটো এটা ভুল বুজাবুজি হৈছে বুলিও কৈছে কিন্তু আকৌ পৰৱৰ্তী সময়ত ৰাতিপুৱা মই যোগাযোগ কৰিছোঁ তেখেতৰ লগত আৰু ইয়াত অহাৰ আগতো মই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত গোটেই বিষয়টো সম্পৰ্কে আলোচনা কৰি আহিছোঁ অকল তেখেতেই নহয় তিনিগৰাকী EM-ৰ লগত এই বিষয়টো যিগৰাকী আটাইতকৈ নিকটৱৰ্তী য'ত ঘটনা ঘটিছে তাৰ MCLA গৰাকীৰ লগতো মই কথা পাতি আহিছোঁ আৰু আনকি UPPL-ৰো 2-3 গৰাকী সদস্যই সেই ঠাইলৈ গৈছে তেওঁলোকো পৰিস্থিতি সম্পৰ্কে অধ্যয়ন কৰিছে এতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যিখিনি কথা কৈছে সেইখিনিয়ে এটা ভুল বুজাবুজি আচলতে যিটো ৱাৰ্কিং ছাইডত এখন জীপ গাড়ীৰে 4জন লোক গৈ আছিল তেওঁলোকে এক্সিডেণ্ট হ'ল তাৰপিছত তেওঁলোকক সন্দেহবশতঃ চুৰ বুলি ভাবি যিজন আপচুৰ সভাপতি ডাঙৰীয়াই কৈছে চুৰ বুলি ভাবি মাৰপিট কৰিলে আৰু মাৰপিট কৰা এই ঘটনাটো আচলতে দুৰ্ভাগ্যৰ কথা ফিৰিঙতিৰ পৰা খান্দবদা হ'ল এই যে দুৰ্ঘটনাটো হ'ল এই দুৰ্ঘটনাটোৰ কাৰণে আমিও দুখিত এনেকুৱা দুৰ্ঘটনা আৰু হ'ব নালাগে আৰু উভয় পক্ষই মানে সকলোৱে এপিল কৰিছে উভয় পক্ষই যাতে খং সম্বৰণ কৰি শান্তি সম্প্ৰীতি ৰক্ষা কৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ ময়ো আপোনাৰ টেলিভিছন চেনেলৰ জৰিয়তে আহ্বান জনাইছোঁ কিন্তু আমি ধাৰাবাহিকভাৱে এটা বস্তু আপুনি যিটো কৈছে দ্বিতীয় পক্ষ থাকিব পাৰে এই কথাটো তেখেতে কৈছে প্ৰথম যিটো বিষয় সেইটোত হয়তো কোনো পক্ষ নাই এটা এক্সিডেণ্ট হ'ল এটা ঘটনা ঘটিল আৰু সেইটো এটা মিছলিডিং ইনফৰমেশ্যন হয়তো গাঁও অঞ্চললৈ গৈছে দুইটা পক্ষতে মিছলিডিং ইনফৰমেশ্যনৰ পৰা হয়তো তেনেকুৱা হৈছে উত্তেজিত হৈছে মানুহ সেইটোৱে হ'ব নালাগে সেই পক্ষটো কোনোবা ৰাজনৈতিক দল কোনোবা ব্যক্তি কোনোবা সংগঠন ইণ্ডিভিজুৱেলো হ'ব পাৰে কোনোবা তেনেকুৱাকৈ আচলতে মিছলিডিং কৰি পেলাই এটা তেনেকুৱা ঘটনাটো গৈ বৃহৎ ঘটনা সৰু ঘটনাটো হৈছে কিন্তু মই এটা কথা ধাৰাবাহিকভাৱে মই এটা দেখিছোঁ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছে তেওঁ ল এণ্ড অৰ্ডাৰ বুলি কোৱা নাই আচলতে ল এণ্ড অৰ্ডাৰটো যিহেতু আমাৰ হাতত নাই ইমিডিয়েটলি এখন থানা বা SP প্ৰশাসন বুলি কৈছে তেওঁ আমি খুব তেনেকৈ আমি কোনো অৰ্ডাৰ বা হুকুম দিয়াটো পচিবল হৈ নুঠে কিন্তু আমি জানিব পাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সুদূৰ দুভালত হেৰিত থাকি তেওঁ তাৰ পৰা ইনষ্ট্ৰাকশ্যন দিছে বুলি টেলিভিছন চেনেলৰ জৰিয়তে জানিছোঁ আৰু ইতিমধ্যে দুটা কোম্পানী তালৈ গৈছে আৰু এতিয়া আপুনি অলপ আগতে কৈছে যে পৰিস্থিতি নিয়ন্ত্ৰিত হৈছে আৰু আমি পৰিস্থিতি নিয়ন্ত্ৰণ হোৱাটোৱে বিচাৰিছোঁ কাৰ্বি আংলঙৰ যিটো ঘটনা আৰু BTC অঞ্চলত যিটো ঘটনা তাত সম্পূৰ্ণ পাৰ্থক্য আছে আৰু ইয়াত ঘটনাটো দুটা জনগোষ্ঠীৰ মাজত মানে কাজিয়া লগাবলৈ যিসকলে প্ৰচেষ্টা চলাইছে ব্যক্তিগত নে ৰাজনৈতিক দল নে কি আমি যেহেতু দেখা নাই ইনকুৱাৰী তোলাব আৰু যেনেধৰণে তেখেতসকলে কৈছে এটা ইনকুৱাৰী হোৱাটো উচিত মানে আপচুৱে কৈছে যে এটা জুডিচিয়েল ইনকুৱাৰী হওক বা অন্য ইনকুৱাৰী হওক হ'ব লাগে আৰু দুখীয়া পানিছমেণ্ট পাব লাগে নিশ্চয় মই ধন্যবাদ জনাইছোঁ দুৰ্গাদাস বড়োডাঙৰীয়া মই আকৌ আপোনালোকৰ মাজলৈ আহিম কিন্তু মই ৰিনয় বসুমতাৰীৰ কাষলৈ প্ৰথমতে যাব বিচাৰিছোঁ আৰু ৰিনয় কালি নিশাৰ পৰাই পোনপটীয়া সম্প্ৰচাৰ কৰিছে যেতিয়া ঘটনাটো ঘটিছিল আমিয়ে প্ৰথম ব্ৰেক কৰিছিলোঁ আমি পোনপটীয়া সম্প্ৰচাৰ কৰিছিলোঁ আনকি আজি দিনৰ ভাগতো প্ৰতিটো মুহূৰ্তৰ খবৰ আমি দৰ্শকসকলক জনাই আছিলোঁ ৰিনয় মই তোমাৰ কাষলৈ কৈছিল আৰু পৰৱৰ্তী সময়ত তেওঁ খোলাকৈ কৈ দিছিল আপুনি কি বুলি ভাবে এতিয়া নমস্কাৰ জনাইছোঁ চাওক কাৰিগাৰ ঘটনাটো সঁচাকৈ আজি দুৰ্ভাগ্যজনক যোৱা 5টা বছৰত আমাৰ UPPL-ৰ NDA চৰকাৰ আছিলে BTC-ত 5 বছৰত কিন্তু এটা শান্তিৰ পৰিৱেশ আহিছিল 5 বছৰত আপুনি দেখিবলৈ 5 বছৰত 5 দিনো বন্ধ হোৱা নাছিলে মানুহ মাৰামাৰিটো দূৰৰ কথা এটা জাতিয়ে আন জাতিৰ এটা ভাতৃত্ব আছিলে আৰু আজি সঁচাকৈ মানে ক'বাত না ক'বাত আজি ক'ব লাগিব আজি BPF চৰকাৰ হোৱাৰ পিছত 4 মাহ নহওঁতেই আজি চাওক BTC সচিবালয় ঘটনাটোৰ পৰা লৈ আজি সেই আপোনাৰ
কেইদিনমান আগত ছোৱালীৰ যোনটো কেছ হৈছিলে কোকৰাঝাৰত সেইটো কেছ লৈ আৰু আজিৰ কেছটো লৈ সঁচাকৈ দুৰ্ভাগ্যজনক আমি কেতিয়াও মানে ভাবা নাছিলোঁ যোনটো BTCৰ এটা 2008 4 মাহত তিনিটা ঘটনা ঘটিছে আৰু তাৰ পিছতো আজি এই 4টা মাহত মানুহে BTCত কিন্তু শুব পৰা নাই গৰু চুৰৰ পৰা লৈ ছাগলী চুৰৰ পৰা লৈ চাইকেল চুৰৰ পৰা এনকি মই আপোনাক কওঁ মই টংলাৰ পৰা আহিছোঁ টংলা থানাৰ ওচৰৰ পৰা বজাৰত একদম থানৰ কাষৰ ওচৰৰ পৰা বাইক টটো ৰিক্সাও পৰ্যন্ত চুৰ কৰি লৈ যাই আছে ক'বাত না ক'বাত আমি দেখিবলৈ পাইছোঁ এই 4 মাহত ক'বাত না ক'বাত অলপ আমি দুৰ্বলতা দেখা পাইছোঁ কিন্তু প্ৰমোদ বড়োৰ যোনটো শাসনত কোনো ক'ব নোৱাৰিব 5 বছৰত এই BTCত এটা আগৰ যে BTC অশান্ত এটা BTC আছিলে মানে পাহৰি গৈছিল কিন্তু আকৌ এই 4 মাহত মানুহ আকৌ ৰিয়েলাইজ কৰিছে 2008 2012ৰ যে মানে আপোনাৰ মতে কোনে কৰিছে এই কামটো কোন হ'ব পাৰে চাক আমি কোনে কৰিছে কোনে কৰা নাই আমি ক'ব নোৱাৰিম কিন্তু আজি এটা দুৰ্ভাগ্য ষ্টেটমেণ্ট আমি পাইছোঁ এইটো পাব নালাগিছিল তেওঁ আমাৰ সন্মানীয় BTCৰ চিফ আমাৰ হাগ্ৰামা মহিলাৰী ছাৰে তেওঁ কৈছে যে আমাৰ NDA চৰকাৰ তেওঁ কৈ আছে কিন্তু যেতিয়াই কিবা এটা ইনচিডেণ্ট হয় তেতিয়া তেওঁ কয় কি যিটো প্ৰশাসনটো আমাৰ হাতত নাই তেওঁতো তাৰে মেইন মানুহ তেওঁতো কমচে কম প্ৰশাসন নাথাকিলেতো NDAৰ লগত আছে তেওঁ কমচে কম ইনপুটটো দিব লাগিছিল তেওঁ BTCৰ মেইন মানুহ আগৰখিনি নুশুনিলে অলপ আপুনি আধাতে আহিছেতো আগৰখিনি শুনা নাই যে আপুনি আপুনি সিধাই পলিটিকেলাইজ শুনক এই ইস্যুটো আপুনি পলিটিকেলাইজ নকৰিব আপুনি পলিটিকেলাইজ নকৰিব কাৰণ শুনক পলিটিকেল ইস্যু আপুনি 5 বছৰ কৈছে 5 বছৰ আপোনালোক চৰকাৰত আমি বিৰোধী তাৰমানে আমি গণ্ডগোল কৰা নাই কতো এতিয়া আমি শাসনত তাৰমানে আপোনালোকে গণ্ডগোল কৰিছে কি প্ৰুফ আছে আপোনালোকৰ তাত আমি কি গণ্ডগোল কৰিছে তেতিয়াহ'লে আপুনি কেলে কৈছে প্ৰুফ মই কৈছোঁ যে তেওঁ কৈছে তে আপুনি কি কৈছে শুনক তাৰমানে এই আপোনালোকে ইমান অধৈৰ্য নেকি যে 2 মাহ আপোনালোকে 3 মাহ আপোনালোকে ক্ষমতাত নাই মানুহবিলাক উছটাই দিছে আপোনালোকে প্ৰুফ আছে নেকি আপোনালোকে উছটাই দিছে কেলে আপোনালোকৰ তাত প্ৰুফ আছে নেকি আপুনি কেলে কৈছে অসমবাসী ৰাইজে ক'ব আপুনি 5টা বছৰত চৰকাৰে গণ্ডগোল হ'ব দিয়া নাই আমি গণ্ডগোল হ'ব দিয়া নাই আমি গণ্ডগোল হ'ব দিয়া নাই কৰা নাই আপোনাৰ তাত কি আমি গণ্ডগোল কৰা নাই আমি কৰিছে কি ইনপুট আছে আপোনালোকৰ তাত আমি গণ্ডগোল হ'বলৈ দিয়া নাই নোৱাৰিলে তৃতীয় পক্ষত থাকে নহয় তৃতীয় পক্ষত আমি নহয় আপোনালোকে ভালকে আজিও আমি কৈছো এইটো দুৰ্ভাগ্যজনক ইনসিডেন্ট হোৱাৰ লগে লগে উপস্থিত হৈছে আপুনি চোৱা নাই আমাৰ এমএলএ লৰেন্স লগে লগে হস্পিটালত গৈছে বুজ লৈছে সব গৈছে দুই পক্ষৰ মাজত শান্তি সম্প্ৰীতি বজাই ৰাজনীতি নকৰিব নহয় পৰিস্থিতি নষ্ট নকৰিব আমি সঁচা কথা কৈছো টিভি চেনেলৰ পৰা মানুহ উচতনি নিদিব নহয় আমি উচতনি দিয়া নাই উচতনি নিদিব আমি কৈছো আপুনি আমি কৈছো 5 বছৰ নাই 5 বছৰ আমি 5 বছৰত এজনকে ক'ব লাগিব 5 মিনিটৰ কাৰণে আমি একো কাৰ্যসূচী লোৱা নাই আপোনালোকক শান্তিৰে চলাব কি কাৰ্যসূচী ললো শান্তিৰে চলাব আপোনালোক আছে এক মিনিট ক'ব পাৰিব আপুনি প্ৰমাণ কৰিছে আপুনি লাজ পাইছে ইউ আৰ দ্য থাৰ্ড ফোৰ্স ইউ আৰ দ্য থাৰ্ড ফোৰ্স ইউ আৰ দ্য থাৰ্ড ফোৰ্স দুৰ্গাদা আপোনালোকে ইউ আৰ দ্য থাৰ্ড ফোৰ্স ইউ আৰ দ্য থাৰ্ড ফোৰ্স ইউ আৰ দ্য প্ৰভোকাৰ এক মিনিট ইউ আৰ দ্য প্ৰভোকাৰ ইউ আৰ দ্য থাৰ্ড ফোৰ্স নো নো ইউ আৰ দ্য থাৰ্ড ফোৰ্স আপোনাৰ ইয়াত জড়িত আছে নেকি আপুনি জড়িত আছে নেকি যদি নাই কেনেকে খুশ কৰিব দুৰ্গাদা এক মিনিট দুৰ্গাদা এক মিনিট তেখেতে এজনকে কওক দুজনে আপোনালোকে ক'লে আমি কৈছো স্যাৰ না আপুনি কৈ লওক মই বুজি পাইছো মই কৈছো আমি 5 বছৰ প্ৰমোদ বড়ো চৰকাৰ চলাকালীন আজি আপুনি শান্তি কৰিব লাগে আপুনি শান্তি আজি শুনক আপুনি শান্তি কৰা মতলবত নাই ঠিক আছে আপুনি শান্তি কৰা মতলবত নাই শান্তি শান্তি কৰা মতলবত নাই এক মিনিট আপুনি ঠিক আছে পাৰ্টিবাজি কৰা আৰম্ভ কৰিছে বহিয়ে না এক মিনিট আপুনি বহিয়ে পাৰ্টিবাজি না ঠিক আছে না এটা ৰাজনীতি হ'ব নালাগে না চাওক এক মিনিট চৌধুৰী ডাঙৰীয়া আৰু বড়ো ডাঙৰীয়া মই দুইজনকে কৈছো মই প্ৰথমতে কৈছো যে আমি BTADৰ শান্তিৰ স্বাৰ্থত অনুষ্ঠানটো কৰিছো আমি কেতিয়াও অশান্তি সৃষ্টি কৰিবৰ কাৰণে আমি পাৰ্টিবাজি কৰিছে একদম এইটো হ'ব নালাগে হয় কৈ লওক আপুনি সংযম হ'ব লাগে দুটা কমিউনিটি হয় মই ক্লিয়াৰলি আমি মেছেজ দিছো ইপিপিএল সেইকাৰণে আপুনি শুনা নাই কথাখিনি শুনা নাপালে আজি শুনক আপুনি কথাখিনি শুনা নাপালে আমাৰ কথা মোৰ কথাখিনি কৈ লওক এতিয়া কোৱাৰ পিছতে মই মোৰ কথা হ'ল কি এটা কথা আজি কিবা এটা ইনসিডেন্ট হলে কোৱা প্ৰশাসন আমাৰ হাতত নাই হয় কিন্তু তেওঁতো মোটামুটি BTCৰ শাসন চলি আছে মই মানিছো প্ৰশাসন তেওঁৰ হাতত নিশ্চিতভাৱে তেওঁ চিফ কিন্তু তেওঁ চিফ আজি BTCত কিবা হলে তেওঁ চৰকাৰ চলাই আছে তেওঁ দায়িত্ব ল'ব লাগিব BTCৰ মুৰব্বী তেওঁ
কিবা এটা হ'লে তৃতীয় শক্তিৰ কথা ক'ব তৃতীয় নোৱাৰিব শক্তি ক'ব নালাগে অঁ। মই সেইটো কৈছো আজি জানে BTCত 5 বছৰত মানুহে শান্তি পাতে টোপনি মাৰিব পাৰিছিল আজি মানুহে গৰু চুৰৰ কাৰণে ছাগলী চুৰৰ কাৰণে চাইকেল চুৰৰ মটৰচাইকেল চুৰৰ কাৰণে থাকিব পৰা নাই BTC আপোনালোকে ওচৰত আহিছে আৰে গৰু চুৰৰ কাৰণে আপোনালোকে ওচৰত কথা ক'ব আহিছে চবকে আপোনালোকে নহয়, ওচৰত নহয়, আহিছে মিছা কথা কৈছা আপোনালোকে ওচৰত ঠিক আহিছে আছে ঠিক আছে ঠিক আছে আপোনালোকে চবকে ওচৰত আহিছে BTC সেক্ৰেটাৰিয়েটত ঘটনা হৈছে আপোনালোকে তেওঁলোকে ওচৰত কৈছে আহিছে চবকে। UPPL আছে বুলি আজিলৈকে তেওঁলোকৰ ইনপুট আছে যদি তেওঁ ৰাজহুৱা কৰক আমি ওপেন চ্যালেঞ্জ এইটো জনাইছো ইনকুৱাৰীৰ পিছত ক'ব ইনকুৱাৰী ৰিপৰ্ট অহা নাই ওপেন চ্যালেঞ্জ জনাইছো যদি আছে আপোনালোকে ইনকুৱাৰী কৰক ইনপুট দিয়ক যে ইয়াতে UPPL আছে কিয় আপোনালোকে তৃতীয় আপুনি শক্তি ইয়াত আহি কৰি পাৰ্টিবাজি কেলে কৰিছে আমি কৰা নাই নহয় পাৰ্টিবাজি আমাৰ পাৰ্টিৰ আপুনি ষ্টেণ্ড আমি মতলবী ৰাখিছো। কথা কৈছে ইয়াত আহি নহয়। আপুনি মতলবী কথা কৈছে নাই, ইয়াত ঠিক আছে। আপুনি পাৰ্টিবাজি কৰিবলৈ নাহিব নাই, নাই। মতলবী কথা কোৱা জুই নাই। জ্বলাবলৈ নাহিব ইয়াত নহয়, আমি জ্বলাব অহা জুই নাই। জ্বলাব নাহিব ঠিক আমি আছে। জ্বলাব অহা নাই। ঠিক আছে। আমি কৈছো আৰু দুটা- কাক কাক লগত লৈ জুই জ্বলাব চেষ্টা কৰি আছে আমি জানো নহয়, আপোনালোকৰ নকৰিব input আছে যদি কওক। নকৰিব কওক ঠিক আছে, আপোনালোকে, ঠিক আছে। নকৰিব আপোনালোকে। DGP মহোদয় গৃহপ্ৰেত দিয়ক, যদি নাই input আছে। নাই এক মিনিট মই জয়ন্ত গোস্বামী আৰু মই অমান ৱাদুদৰ কাষলৈ আহিবই পৰা নাই দীপেন বড়ো ডাঙৰীয়া যিহেতু পোনপটীয়াকৈ আছে মই দীপেন বড়ো ডাঙৰীয়াৰ পৰা মই অকণমান কিবা এটা কথা জানি ল'ম মই তাৰপিছতে ষ্টুডিঅ'ৰ মাজলৈ উভতি আহিম আমি উভতি আহিছোঁ অভিমতৰ পৰৱৰ্তী অংশলৈ মই পোনে দীপেন বড়োৰ কাষলৈ এবাৰ গৈ ল'ব বিচাৰিছোঁ নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতিগৰাকী যিহেতু পোনপটীয়াকৈ আছে বড়ো ডাঙৰীয়া আপুনি যিহেতু এতিয়াও কোকৰাঝাৰতে আছে আপুনি শান্তি সম্প্ৰীতি অটুট ৰাখিবৰ কাৰণে সকলো পক্ষৰ প্ৰতি দিনৰ ভাগতো আহ্বান জনাই সংবাদমেল সম্বোধন কৰিছিল চৰকাৰৰ ওচৰতো আপুনি দাবী জনাইছিল এই মুহূৰ্তত আমি আমাৰ দুগৰাকী সাংবাদিকৰ পৰা গম পোৱা মতে পৰিস্থিতি নিয়ন্ত্ৰণাধীন যদিও তাত ফ্লেগ মাৰ্চ কৰিবলগীয়া হৈছে বা দিনৰ ভাগত শূন্যলৈ গুলী চলাবলগীয়া হৈছিল লাঠি চাৰ্জ কৰিবলগীয়া হৈছিল ইণ্টাৰনেট কৰ্তন কৰিবলগীয়া হৈছে তথাপিও এতিয়া পৰিস্থিতি শান্ত আপুনি কি বুলি ভাবে যে সঁচাকৈ ভুল বুজাবুজি হ'ল নে হাগ্ৰামা মহিলাই কোৱাৰ দৰে এইটো তৃতীয় শক্তিৰ ক'ৰবাত কিবা উচতনিমূলক এটা ঘটনাৰ কাৰণেই এই কোকৰাঝাৰ হঠাৎ এনেকৈ জ্বলি উঠিল হয় নিতুমণি মই অলৰেডি দিনৰ ভাগত সংবাদ মাধ্যমৰ যোগেদি স্পষ্ট কথা ভাষাৰে মই কৈছোঁ এই ঘটনাক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ দোষী আৰু দুষ্কৃতিকাৰীক কঠোৰ হাতেৰে দমন কৰায়ত্ব কৰি উচিত বিহিত শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু দোষী কোনো কাৰণত যাতে সাৰি নাযায় এই কথাও আমি স্পষ্ট কৈছোঁ লগতে যি পৰিৱেশ পৰিস্থিতি আজিৰ দিনটো হ'ল যোৱাকালি ঘটনাক লৈ পেলাই নিৰীহ ওপৰত মানে জন্তুৰ দৰে যি বৰ্বৰ আক্ৰমণ কৰি পেলাই হত্যা কৰা হ'ল ইয়াৰ প্ৰতিবাদত হাজাৰ হাজাৰ ৰাইজ ওলাই আহে আমি দেখিবলৈ পালোঁ আৰু প্ৰতিবাদ ৰাইজে কৰিবই প্ৰতিবাদ হ'বই এটা আৱেগ এটা চেণ্টিমেণ্ট আৰু অমানৱীয়ভাৱে এজন মানুহ চুৰ সজাই পেলাই হত্যা কৰা হৈছে তো গণতান্ত্ৰিক শান্তিপূৰ্ণ প্ৰতিবাদ আমি সদায় সমৰ্থন কৰোঁ আৰু সদায় আমি নিজেও গণতান্ত্ৰিক শান্তিপূৰ্ণ প্ৰতিবাদ আমি কৰিছোঁ কিন্তু আজিৰ দিনটোৰ ভাগত যিখিনি ঘটনা হৈ গ'ল মই উত্তেজিত কৰিবৰ কাৰণে উচতনি দিবৰ কাৰণে কোনো কথা মই আৰু দীঘলীয়া বা বিতংকে মই ক'ব বিচৰা নাই কিন্তু তাৰে মাজত কিছু মানে আমাৰ কিছু অঞ্চলৰ কিছু ঘৰ কেইটামান জ্বলিল আৰু সেইটো নিয়ন্ত্ৰণলৈ অনা হ'ল আৰু এই দুয়ো পক্ষৰ যি এটা সংঘাত ঘটনাটো আছিল দুষ্কৃতিকাৰীয়ে চিকনা জুহলাও ওৰফে যি ৰাজা বিস্মিতক হত্যা কৰা আৰু দুষ্কৃতিকাৰীক ধৰিব লাগে কিন্তু সেই সংঘাতটো ৰাইজৰ মাজলৈ গুচি গ'ল আৰু খুবত কিছু ঘটনা পৰিঘটনা হৈ গ'ল আৰু ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই এই কথাটো স্পষ্ট কৰিব বিচাৰিছোঁ যে এই ঘটনাটো যাতে আৰু মানে বিয়পি নপৰে আমি তীক্ষ্ণ নজৰ ৰাখিছোঁ আৰু এই কথাটো আমি স্পষ্ট কৰিম যে সদৌ অসম চান্তাল ছাত্ৰ সন্থা কেন্দ্ৰীয় কমিটি জিলা কমিটি আঞ্চলিক কমিটিৰ লগত আমাৰ জিলা আঞ্চলিকে কথা পাতিছে মই কেন্দ্ৰীয় কমিটিৰ লগত আলোচনা কৰিছোঁ তেওঁলোকৰ যিসকল মুৰব্বী ব্যক্তিসকল তেওঁলোকৰ লগত আলোচনা কৰিছোঁ যাতে এই দুষ্কৃতিকাৰীক আমি কৰায়ত্ব কৰি পেলাই উচিত শাস্তি বিহিব পাৰে এই ঘটনাটো জাতি ভাৰ্চেছ জাতি হ'ব নালাগে এই ঘটনাটো কোনো কাৰণত মানে সামাজিক মানে সংঘৰ্ষলৈ যাব নালাগে এই ঘটনাটো কোনো এনেকুৱা কমিউনেল ৰায়ডলৈ যাব নালাগে কাৰণ এই ঘটনাটো সম্পূৰ্ণভাৱে দুষ্কৃতিকাৰীৰ দ্বাৰা মানে কৰা ঘটনা আৰু মই আপোনাক স্পষ্টকৈ ক'ম যে আমাৰ তাত যোৱা 1-1.5 মাহৰ পৰা এটা তথ্য আমি বিভিন্ন চ'ৰ্চৰ পৰা আমাৰ তাত আহি আছে যে লাওহাটী পিকনিক স্পটৰ ওচৰত গৰুবাচাত যি চিৰাং জিলা
কোকৰাঝাৰ চিৰাং বৰ্ডাৰত যি ঘটনা হৈছিল এই ঘটনাত সন্ধিয়া সময়ত এজন চাওতাল সম্প্ৰদায়ৰ যুৱকক কোনোবাই ডেগাৰেৰে আনি খুচি থৈ গৈছিল তেওঁ মৃত্যু হোৱা নাই কিন্তু তেওঁ ডেগাৰেৰে আক্ৰমণ কৰিছিল প্ৰশাসনক 48 ঘণ্টা সময় দিয়া হৈছিল 72 ঘণ্টা সময় দিয়া হৈছিল আজিলৈকে প্ৰশাসনে এই দুষ্কৃতিকাৰীক ধৰিব কৰায়ত্ব কৰিব পৰা নাই আৰু এইটো ঘটনাক আলম লৈ পেলাই কাৰিগাঁৱৰ উত্তৰাঞ্চল বা বিভিন্ন ঠাইত চাওতাল জনগোষ্ঠীয়ে নিজৰ নিৰাপত্তাৰ কাৰণে বা এই ঘটনাটো লৈ পেলাই তেওঁলোকে তীৰ বা জাঠি জোং কিবা কিবি বিভিন্ন অঞ্চলত তেনেকুৱা সাজু হৈ থকা বুলি আমাৰ তাত খবৰ আহিছিল এইটো কাকবা আক্ৰমণ কৰিবৰ কাৰণে হয়তো তেওঁলোকে ভাবা নাই কিন্তু কথাটো হ'ল যে এই ঘটনাটো যে ৰাতিৰ সন্ধিয়া সময়ত কোনোবাই যে ডেগাৰেৰে তেওঁ আক্ৰমণ কৰিলে আজিলৈকে যে একমাহ পিছতো কৰায়ত্ব নকৰিলে এইটো কাৰ হ'ল প্ৰশাসনৰ এই খোপাটিলা প্ৰশাসনৰ দুৰ্বল মনোভাৱ চৰকাৰৰ দুৰ্বল মনোভাৱৰ কাৰণে এইটো হ'বলৈ পাইছে আজি শান্তিনগৰত কি হ'ল আজি চিম্বুৰগাঁৱত কিশোৰীক ৰেপ কৰা হ'ল শান্তিনগৰত মানে এজন ফিজিকেলি যিবিলাক চেলেঞ্জ মানে মেণ্টেল ৰিটাৰ্ডেড এগৰাকীক মানে ৰেপ কৰা হ'ল আৰু তাৰ পিছত প্ৰশাসনে শিক্ষা নল'লে আজি পুনৰ এই ঘটনাটো হ'বলৈ পালে তো ইয়াৰ কাৰণে আমি কৈছোঁ যে শান্তি বৰ্তাই ৰাখিবৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই কোঅৰ্ডিনেশ্যন কমিটি অফ বিটিআৰ অৰ্গেনাইজেশ্যন 26টা জনগোষ্ঠীৰ এটা মঞ্চ আমি তৈয়াৰ কৰিছিলোঁ বিটিআৰ শান্তি চুক্তিৰ পিছতে আৰু ইয়াৰ দ্বাৰা আমি শান্তি স্থাপনৰ কাৰণে কাম কৰি আছোঁ বড়ো অনাবড়ো পৰিৱেশ আজি তাৰিখত নাই কিন্তু এইবিলাক ঘটনাই আজি পুনৰ এই পৰিস্থিতিলৈ আমাক ঠেলি দিব বিচাৰিছে ইয়াৰ কাৰণে মই আহ্বান জনাম মই ডিচি ডাঙৰীয়াৰ লগতো কথা পাতিছোঁ আজিৰ দিনত মই এছপি ডাঙৰীয়াৰ লগতো আজিৰ দিনৰ কথা পাতিছোঁ এতিয়া বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণাধীন কিন্তু কথাটো হ'ল বিভিন্ন অঞ্চল আছে য'ত আইচলেটেড এৰিয়া ক'তবা মানে চাওতাল অঞ্চলত বড়ো গাঁও আছে কোনোবা বড়ো অঞ্চলত চাওতাল গাঁও আছে তেওঁলোকে এতিয়া ভয়ত আছে দিনৰ ভাগত মানুহবিলাকে প্ৰতিবাদ কৰিবলৈ আহিল মানুহবিলাকে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীৰে তেওঁলোকে নিজ নিজ স্থানলৈ এতিয়া গুচি গৈছে কিন্তু এই অঞ্চলবিলাকৰ মানুহে এতিয়া ভয় শংকাত আছে আৰু ইয়াৰ কাৰণে আমি চৰকাৰ আৰু প্ৰশাসনৰ লগত যোগাযোগ কৰি পেলাই নিৰাপত্তা নিয়োগ কৰিব লাগে তাত আৰ্মি হওক CRPF হওক অসম পুলিচ হওক সঠিক নিৰাপত্তা নিয়োগ কৰিব লাগে ইয়াৰ কাৰণে আমি কাম কৰি আছোঁ আৰু আনহাতেদি অহা কাইলৈ আমি চাওতাল ছাত্ৰ সন্থা নিখিল বড়ো ছাত্ৰ সন্থা আমি একেলগে বহি পেলাই আমি সংবাদমেল আয়োজন কৰিম আলোচনা কৰিম শান্তি ভাল কথা মানে বৰ্তাই ৰাখিবৰ কাৰণে যিখিনি প্ৰচেষ্টা ৰাখিব লাগে আমি কাম কৰি যাম কিন্তু প্ৰশাসন কঠোৰ হ'ব লাগে প্ৰশাসনে দোষীক ধৰিব লাগে কঠোৰতম শাস্তি দিব লাগে তেতিয়াহ'লেহে ৰাইজে এই মানে পৰিৱেশৰ পৰা আশ্বাস মানে পাব যে প্ৰশাসন আছে নিশ্চয় সেই কথাটো হয় দীপেন বড়ো ডাঙৰীয়া আপোনাক মই বহুত ধন্যবাদ জনাইছোঁ ইমান সুন্দৰকৈ আপুনি এটা বাৰ্তা দিয়াৰ কাৰণে মই ৱামান ৱাদুত মই আপোনাৰ কাষলৈ আহিছোঁ যি হ'ল ইয়াতে খাম কাটিব লাগে কিন্তু আচল কথাটো হ'ল যে কি কংগ্ৰেছৰ চৰকাৰ কি এতিয়া বিজেপিৰ চৰকাৰ যে ইয়াৰ পৰা এতিয়া তেখেতসকলৰ বক্তব্যত যিটো কথা ক'লে এইমাত্ৰ দীপেন বড়োৱে যিটো কথা ক'লে তেওঁতো অৰাজনৈতিকভাৱে গোটেই কথাকেইটা কৈছে যে ক'ৰবাত এই যিবিলাক মানে তৎকালীনভাৱে ল'বলগীয়া পদক্ষেপ সেইবিলাক নোলোৱাৰ কাৰণে দুৰ্গাদাস বড়ো কৈ থৈ গ'ল ফিৰিঙুঠিৰ পৰা খান্দৱ দা হয় গৈ সঁচাকৈ কিছুমান বস্তু ইগন'ৰ কৰা হয় নেকি আপোনালোকৰ দিনতো গোষ্ঠী সংঘৰ্ষ হৈছিল তাত আজি বিজেপিৰ দিনত এয়া হ'বলৈ উকমুকাই গৈছিল আজি তেনেকুৱা এটা দুজন মানুহৰ মৃত্যু হ'ল যে নহওক এইটো হ'ব নালাগিছিল আচলতে ভুল বুজাবুজিৰ কাৰণেই হওক বা কিবা কিবি কাৰণতে হওক আপুনি কি ক'ব এতিয়া প্ৰথমতে মই আকৌ আপোনাৰ দৰে মই আকৌ কংগ্ৰেছ দলৰ পৰা মই চবকে আহ্বান জনাম যে শান্তি সম্প্ৰীতি যেন বজাই ৰাখে ল এণ্ড অৰ্ডাৰ যেন মেইনটেইন কৰি ৰাখে আৰু প্ৰশাসনে যি নিৰ্দেশনা দি আছে সেয়া যেন মানি চলে আৰু এই যে চিটুৱেশ্যন হৈছে ইয়াৰ যেন আৰু অৱনতি নঘটে মই ষ্ট্ৰিক্টলি যি গভৰ্ণমেণ্টৰ যিটো ষ্টেণ্ড যিটো এডিশ্যনেল চিফ ছেক্ৰেটাৰী যিটো ADGP যিটো ষ্টেণ্ড লৈছে যে এইটো ইট ৱাজ এটা এক্সিডেণ্ট কেছ য'ত এটা কমিউনিটিৰ 3জন মানুহ এটা স্কৰ্পিঅ'ত বহি আছিলে 2জন মানুহৰ ওপৰত ৰান অভাৰ হৈছিলে এক্সিডেণ্টেল কেছ আৰু সেইটো গৈ পেলাই ইমান ডাঙৰ ঘটনাৰ এটা সূত্ৰপাত ঘটিলে ইমান ডাঙৰ ঘটনা হ'ল যে এটা এক্সিডেণ্টৰ পৰা এটা ডিষ্ট্ৰিক্টত ইণ্টাৰনেট শ্বাটডাউন হৈ গৈছে আৰু আজি আমি ইয়াত বহি পেলাই কথা পাতিবলগীয়া হৈছে এক্সিডেণ্ট চবতে হয় বাট এনেকুৱা ধৰণৰ ৰিয়েকশ্যন বহুত কম দেখা পায় ইটছ আনপ্ৰেচিডেণ্টেড ইনচিডেণ্ট নুশুনা কথা যে এটা এক্সিডেণ্টৰ কাৰণে ইণ্টাৰনেট শ্বাটডাউন কৰিবলগীয়া হৈ গৈছে গতিকে আই থিংক 30জন আৰক্ষী আহত হৈছে কাৰিগাঁও আউটপোষ্টতো এটেক হৈছে গতিকে চাওক আই থিংক আমি এই যে অস্থিৰতা যিটো হৈছে এই যে সমাজৰ যিটো ছ'চিয়েল ফেব্ৰিক যিটো আন্তঃগাঁথনি যিটো অৱনতি ঘটিছে ইয়াৰ কাৰণে এই বস্তুবোৰ হৈ আছে বুলি মই ভাবোঁ কাৰণ আপুনি চাওক আপুনি ইনচিডেণ্টটো চাওক যে এটা গাড়ী যিটো আহি আছিলে স্কৰ্পিঅ' গাড়ীত এপাৰেণ্টলি এটা কমিউনিটিৰ যিটো আপোনাৰ অৰ্ডাৰত লিখা আছে মই অৰ্ডাৰ থ্ৰুৰে গৈছোঁ মই এডিশ্যনেল চিফ ছেক্ৰেটাৰী অৰ্ডাৰ যে এটা কমিউনিটিৰ 3জন মানুহ বহি আছিলে ৰান অভাৰ কৰিছে 2জন মানুহৰ ওপৰত আৰু এটা কমিউনিটিৰ সেইকাৰণে এই সংঘাতটোৰ সূত্ৰপাত ঘটিছিলে গতিকে চাওক আজিৰ ডেটত যি এই চৰকাৰে
এই বিজেপিয়ে যি ধৰণে ৰিয়েক্ট কৰে নিজৰ ফেইলিয়ৰ যিবোৰ আছে সেইবোৰ লুকুৱাবলৈ সেইবোৰ ঢাক দিবলৈ এটা অস্থিৰ এটা পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰে সমাজৰ আন্তঃগাঁথনি যিদৰে তেওঁলোকে ধ্বংস কৰিবলৈ চেষ্টা কৰি আছে ইয়াৰ বাহিৰে আৰু আপুনি কি ৰিজন আপুনি ওলাব কওকচোন এটা এক্সিডেণ্টৰ পৰা কেনেকৈ ইমান ডাঙৰ ঘটনা এটা ঘটিবলৈ পায় গতিকে সমাজৰ আন্তঃগাঁথনি যিবোৰ মানুহে বিনষ্ট কৰি আছে তেওঁলোকে ইয়াৰ কাৰণে জগৰীয়া আমি সেই ছ'চিয়েল সেই এন্থ্ৰপলজিকেল যিবোৰ ৰিজন আছে আমি সেইবোৰ ভাবিব লাগিব যে কোনে এই সমাজটোক আন্তঃগাঁথনি ইমান ধ্বংস কৰিলে কোনে সদায় ধৰ্মৰ নামত হয় জাতিৰ নামত সদায় সংঘাত লগাবলৈ চেষ্টা কৰে আৰু এটা কথা যে ওচৰত কাৰিগাঁও আউটপোষ্ট আছিলে মানুহে আউটপোষ্টলৈ যোৱা নাই পুলিচৰ ওচৰত যোৱা নাই সংঘাত লগাই দিছে গতিকে এই যে পুলিচৰ ওপৰত যিটো মানুহৰ এটা বিশ্বাস কমি গৈছে সেইটোও কিন্তু এটা ৰিজন হয় আৰু এটা কথা মই ইণ্ডিপেণ্ডেণ্ট অবজাৰ্ভাৰ হিচাপে কৈছোঁ আৰু মই সবকে মই অনুৰোধ জনাব বিচাৰিছোঁ যে UPPLৰ এজন বিধায়ক লৰেন ইষ্টাৰী ডাঙৰীয়াই তেওঁ যিটো ষ্টেটমেণ্ট দিছে ইমান প্ৰভোকেটিভ ষ্টেটমেণ্ট নহয় কিন্তু যেতিয়া এনেকুৱা ধৰণৰ দুটা কমিউনিটিৰ মাজত সংঘাত হয় তেতিয়া কোনো কমিউনিটিৰ নাম ল'ব নালাগে মই ভেৰি স্পেচিফিকেলি মই দুটা কমিউনিটি বুলি কৈ আছোঁ মই কিন্তু কোনো কমিউনিটিৰ নাম লোৱা নাই আৰু নাম ল'ব নালাগে গতিকে এইটো মই গ্ৰাউণ্ডত মই খবৰ লৈছোঁ যে এইটো এটা বেয়া ৰিয়েকশ্যন হৈছে তেওঁ এনেকুৱা ধৰণৰ কাৰ্য তেনেকুৱা কৰিব নালাগিছিলে গতিকে এইটোৰ কাৰণে এটা বেয়া ৰিয়েকশ্যন হৈছে আৰু ফাইনেলি মই এটা কথা ক'ব বিচাৰোঁ যে হাগ্ৰামা মহলী ডাঙৰীয়াই তৃতীয় পক্ষক দোষাৰোপ কৰি আছে আমি এই আপোনাৰ শ্ব'ত ইয়াত শান্তিৰ কাৰণে আমি এটা আহ্বান জনাবলৈ ইয়াত বহিছোঁ কিন্তু যিটো এটা ডিফাৰেঞ্চ অফ অপিনিয়ন মই চাইছোঁ UPPL আৰু BPFৰ মাজত এটা ষ্ট্ৰেঞ্জ এটা এলায়েন্সত তেওঁলোকে আছে বিজেপিৰ লগত দুটা পাৰ্টি কিন্তু এটা এলায়েন্সত মন্ত্ৰী হৈ আছে দুজন এতিয়ালৈকে এক্সেক্টলি গতিকে যি ধৰণে থাৰ্ড পাৰ্টিক ব্লেম কৰি আছে আৰু আমাৰ বিধায়ক ডাঙৰীয়া BPFৰ প্ৰত্যক্ষভাৱে তেওঁ কৈছে যে থাৰ্ড পাৰ্টি আপোনালোকে গতিকে এই যিটো ষ্ট্ৰেঞ্জ এটা এৰেঞ্জমেণ্ট এইটো যে ছাকচেছফুল হোৱা নাই ইয়াত যে মুখ্যমন্ত্ৰীগৰাকী ফেইল হৈছে সেইটোৰো কিন্তু এটা আমি হুবাহুব প্ৰমাণ আমি ইয়াত দেখিবলৈ পাইছোঁ একদম মই ধন্যবাদ জনাইছোঁ মই পোনে পোনে বিজেপিৰ মুখপাত্ৰ জয়ন্ত গোস্বামীৰ কাষলৈ আহিছোঁ জয়ন্ত আপুনি মুখ খোলাই নাই যিহেতু গোটেই ঘটনাটোৰ সন্দৰ্ভত সকলোৱে ক'লেই আপুনি শুনিছে যে তাত হাগ্ৰামা মহিলাৰে প্ৰশাসনৰ কথা কৈছে প্ৰশাসন মানে ডেফিনেটলি গৃহ বিভাগৰ কথাই কৈছে আপুনি কি ক'ব এতিয়া চাওক ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি বিশ্বৰ দৰবাৰত ডাভোছলৈ যেতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া গৈছে আৰু তাৰ পৰাই সমগ্ৰ পৰিস্থিতি স্বাভাৱিক কৰিবৰ কাৰণে তেওঁ চোকা নজৰ ৰাখিছে ইমিডিয়েটলি তাত ৰেপিড একশ্যন ফ'ৰ্চ পঠিয়াইছে আৰু এতিয়ালৈকে তাত 19জন লোকক ডিটেইন কৰা হৈছে এই যি মব লেঞ্চিং ইনচিডেণ্টটো হৈছে সেই ইনচিডেণ্টৰ লগত জড়িত থকা 19জন মানুহক ইতিমধ্যে আৰক্ষীয়ে ডিটেইন কৰিছে আৰু আপোনালোকৰ দুয়োজন প্ৰতিনিধিয়ে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট যিটো দিলে তেওঁলোকেও কৈছে যে পৰিস্থিতি স্বাভাৱিক হৈছে আৰু দীপেন বড়ো ডাঙৰীয়াই তাত যিহেতুকে আছে তেওঁ কৈছে যে পৰিস্থিতি স্বাভাৱিক হৈছে গতিকে আমি ষ্টুডিঅ'ৰ মজিয়াৰ পৰা এটা স্বাভাৱিক পৰিস্থিতিটোক আমি স্বাভাৱিক হৈ থাকিবলৈ দিব লাগে তাক অস্বাভাৱিক কৰিবলৈ চেষ্টা কৰিব নালাগে দ্বিতীয় কথা আপুনি এটা কথা যদি চাই যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ আমি প্ৰত্যেকে চকু দিছোঁ খালি তৃতীয় পক্ষৰ কথাটো তাৰ পূৰ্বৰ বাক্যটো আপোনালোকে কোনো নাচালে পূৰ্বে কি ক'লে তেওঁ যে বড়োসকলো ইয়াতে থাকিব লাগিব আদিবাসীসকলো ইয়াতে থাকিব লাগিব আদিবাসী জনগোষ্ঠীও ইয়াৰে বড়ো জনগোষ্ঠীও ইয়াৰে আমি অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব নালাগে মিলামিলি কৰি থাকিব লাগে সেই কথাটোতে আমি জোৰ দিব লাগে আমি এটা পজিটিভ কিয় হ'ব পৰা নাই আমি কিয় নিগেটিভলৈ গৈছোঁ একেটা কথাই আপুনি যদি চাই ৰাজু কুমাৰ নাৰ্জাৰী UPPLৰ এডমিনিষ্ট্ৰেটিভ জেনেৰেল ছেক্ৰেটাৰী তেওঁৰ ষ্টেটমেণ্ট কি যে তেওঁ আহ্বান জনাইছে যে সামগ্ৰিক পৰিস্থিতি যাতে স্বাভাৱিক হয় সকলো জনগোষ্ঠীয়ে যাতে বিশ্বাস আৰু আস্থাৰে থাকিব লাগে সেই প্ৰতি UPPLৰ অফিচিয়েল ষ্টেটমেণ্ট আমি সেইটো গুৰুত্ব দিব লাগে আমি কোনে গৈ ৰাতি কি ষ্টেটমেণ্ট দিছিলে কোন বিধায়কে কি কৈছিলে সেই কথাটোত আমি কিয় গুৰুত্ব দি আছোঁ এটা কথাই মোৰ আজি মনত পৰে আপোনাৰ ষ্টুডিঅ'লৈকে মই আহিছিলোঁ যেতিয়া কাৰ্বি আংলঙৰ এটা আনডিউ ইনচিডেণ্ট হৈছিলে তেতিয়া ইয়াত চাৰিওফালে আপোনাৰ অন্যান্য দলৰ বিৰোধী দলৰ প্ৰতিনিধিসকলে সাংঘাতিক জোৰ মানে এনেকুৱা এটা যে অস্বাভাৱিক সাংঘাতিক ধৰণৰ তাত হেৰি পিছদিনা কি দেখিলে পিছদিনা প্ৰত্যেকটো সংগঠনৰ এপলজি খুজিলে প্ৰত্যেকটো সংগঠনে খুজিছে যে কাৰ্বি অনা কাৰ্বি যিসকলে তাত ইনচিডেণ্টেল আছিলে চবে আজি তাত এভিকশ্যন হৈ গ'ল কোনো পিচফুল এভিকশ্যন একদম পুৰণিকলীয়া নামঘৰকো মই নিউজ যিটো পাইছোঁ তাতো উচ্ছেদ কৰিছে VGR পৰা গতিকে আমি পজিটিভটো কিয় ল'ব পৰা নাই এই সময়ত পজিটিভ চিন্তাৰ সময় আজি আপুনি চাওক আমাৰ দীপেন বড়ো ডাঙৰীয়াই কি কথা ক'লে যে কালিলৈ তেখেতসকলে দুয়োটা সংগঠন মানে আদিবাসী সংগঠন আৰু বড়ো সংগঠনৰ একেলগে লৈ কাম কৰিব গতিকে এইটোৱে হৈছে এটা পজিটিভ স্পিৰিট আমি এই পজিটিভ স্পিৰিটটো কিয় ল'ব নোৱাৰোঁ আমি সদায় উন্নয়নৰ কথা ক'লে কিয় উন্নয়ন হ'ব লাগে বুলি কয় এলিভেটেড কৰিডৰ বনালে কিয় এলিভেটেড কৰিডৰ বনাব লাগে বুলি কয় উন্নয়ন বিৰোধিতা কৰোঁ আমি মানে বিৰোধী মানে সকলোতে বিৰোধিতা নেকি
গতিকে এই কথা বতৰাবিলাকত আমি পজিটিভ স্প্ৰিট অসমত আহিছে, এটা পৰিৱেশ আহিছে, পজিটিভ পৰিৱেশ আহিছে। আৰু মই আপোনাক এটা কথা ক'লোঁ, ইয়াৰ পূৰ্বেও আপুনি ইনচিডেণ্ট দেখিছে, 12 চনৰ ইনচিডেণ্ট দেখিছে, 14 চনৰ ইনচিডেণ্ট দেখিছে। আজি স্বাভাৱিক, কালি ৰাতিৰ ঘটনা, এটা মোটামুটি এটা পৰিস্থিতি অশান্তময় হৈছিলে, আৰু আজি সন্ধিয়াৰ পৰা স্বাভাৱিক। গতিকে এই স্বাভাৱিক পৰিৱেশ পৰিস্থিতিত এই একেদিনাই স্বাভাৱিক পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি কৰিব পৰা এটা পৰিৱেশ আহিছে। যোৱা 5টা বছৰ, 16 চনৰ পিছৰ পৰা, মই 5টা বছৰ আৰু আগুৱাই যাওঁ, 16 চনৰ পিছৰ পৰা মোটামুটি সমগ্ৰ বিটিআৰতে এনেকুৱা সাংঘাতিক ধৰণৰ কোনো ইনচিডেণ্ট হোৱা নাই। এখেতে 5টা বছৰৰ কথা কৈছে, মই তাৰ আগুৱাই গৈছোঁ 16 চনৰ পৰা, যেতিয়া ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজ্যত শাসনভাৰ লৈছিলে, তেতিয়াৰ পৰা কোনো ধৰণৰ সাংঘাতিক ইনচিডেণ্ট হোৱা নাই। গতিকে এই আজি বিটিচিয়ে বিচাৰে উন্নয়ন, বিটিচিয়ে বিচাৰে এক বিশ্বাস আৰু আস্থাৰ বিটিচি। নিশ্চিতভাৱে UPPL BPF আমাৰ লগত ৰাজ্য চৰকাৰত একেলগে একেটা ফ্ল'ৰত আমি আছোঁ, একেখন চৰকাৰ আমি চলাই আছোঁ, ঐক্যৰে চলাই আছোঁ, তাত কোনো ধৰণৰ অসুবিধা নাই। গতিকে আৰু এটা কথা স্পষ্ট যে এই পজিটিভিটি যদি আমি লওঁ, আজি ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই ভাবোঁ এনেকুৱা এটা মেছেজ যাব লাগে যে স্বাভাৱিক, যিটো দীপেন বড়ো ডাঙৰীয়াই ক'লে, যিটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছিলে, যিটো ৰাজু নাৰ্জাৰী ডাঙৰীয়াই যিটো কথা কৈছে, এই মেছেজটো আজি আমি সকলোৱে পঠাব লাগে। নিশ্চিতভাৱে ইয়াত আমি কোন বিধায়কে কি ষ্টেটমেণ্ট দিছিলে ৰাতি 12টা বজাত, 1টা বজাত, সেই সময়ত তেওঁৰ পৰিৱেশ পৰিস্থিতি কেনেকুৱা আছিলে, মেণ্টেল ষ্টেজ কেনেকুৱা আছিলে, সেই ধৰণৰ কথা বতৰাবিলাক আমি কিয় চাব নালাগে? আমি ইগনোৰ কৰি, মই এইটো কথা খুব বেয়া পাওঁ, মই আপোনাৰ এইটো কথা খুব বেয়া পাওঁ, মাজত মাতি দিয়া, মই এইবিলাক কথা খুব বেয়া পাওঁ। এই কথাটো খুব বেয়া পাওঁ। আপোনাৰ যেতিয়া প্ৰব্লেম পৰে তেতিয়া মাজত মাতি দিয়ে, বেয়া কথা। এই পৰিৱেশত আপোনালোকে ৰাজনীতি কৰিবলৈ আহিছে, ৰাজনীতি নকৰিব, ৰাজনীতি নকৰিব। এজন মানুহে ৰাতি 1টা বজাত কি ষ্টেজত কি কথা ক'লে, হস্পিটেলত থাকোঁতে হাজাৰ হাজাৰ মানুহৰ সন্মুখত তেওঁৰ কি ষ্টেজ আছিলে, সেই কথাটো চিন্তা কৰক। আজি আপুনি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সেই পজিটিভ স্পিৰিটটো কিয় ল'ব পৰা নাই? আপুনি আজি ৰাজু নাৰ্জাৰীৰ সেই পজিটিভ স্পিৰিটটো কিয় ল'ব পৰা নাই? আজি আপুনি দীপেন বড়ো ডাঙৰীয়াৰ সেই পজিটিভ স্পিৰিটটো কিয় ল'ব পৰা নাই? আজি ইভেন মই চাই আহিছোঁ তাৰ আদিবাসী ছাত্ৰ সন্থাৰ, চাওতালী ছাত্ৰ সন্থাৰ পৰা যিবিলাক ষ্টেটমেণ্ট আহিছে, পজিটিভ ষ্টেটমেণ্ট। বড়োভূমিয়ে আজি নিগেটিভিটি নিবিচাৰে, যিটো কংগ্ৰেছৰ সময়ত সেই সময়ত আছিলে, সেইবিলাক কথা, সেই আন্ধাৰৰ দিন আজি নিবিচাৰে বড়োভূমিয়ে। বড়োভূমিৰ সকলো জাতি জনগোষ্ঠীয়ে আজি সেই আন্ধাৰৰ দিন নিবিচাৰে। আজি বড়োৰ সংঘাত নাই বুলি দীপেন বড়ো ডাঙৰীয়াই ক'লে, আপচুৱে ক'লে, যি মাদাৰ অৰ্গেনাইজেশ্যন অফ বড়োলেণ্ড। গতিকে আপচুৱে কোৱাৰ পিছত আমি যদি কেৱল ৰাজনীতিৰ কথা কৈ যদি আগবঢ়ো, তেতিয়াহ'লে কেনেকে হ'ব? দাদা, মই এটা কথা আপোনাক শেষত কৈ লওঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিচাৰিছে, সমগ্ৰ আমি সকলোৱে বিচাৰিছোঁ যে বড়োভূমিৰ যি স্বাভাৱিক পৰিস্থিতি আহিছে, ই ব্ৰতি থাকক, দুয়োটা সংগঠনে দুয়োটা জনগোষ্ঠীৰ মাজত কোনো ধৰণৰ যাতে প্ৰিভেদ নাথাকক, আৰু অহাকালিলৈ প্ৰশাসনেও তাত এখন সৰ্বদলীয় সভা, নাগৰিক সভা, সকলো সংগঠনক লৈ সভা আয়োজন কৰিছে। দীপেন বড়ো ডাঙৰীয়া আৰু আদিবাসী জনগোষ্ঠীৰ লোকসকলে একত্ৰিত হৈ তাত এটা বিচাৰিছে, তাত শান্তি সম্প্ৰীতিৰ কাৰণে কাম কৰিছে। আমি সকলোৱে আৰু এটা কথা স্পষ্ট যে ৰাজ্য চৰকাৰে ইমিডিয়েট একশ্যন লৈছে, যাৰ কাৰণে আজি ইমিডিয়েটলি তাত শান্তি সম্প্ৰীতি ঘূৰি আহিছে। এতিয়া কওক। মই ইনিচিয়েল ষ্টেটমেণ্টত একদম স্পেচিফিকেলি কৈছোঁ, শান্তি সম্প্ৰীতিৰ কথা কৈছোঁ, আৰু চৰকাৰৰ নিৰ্দেশনা মানি চলিবলৈ কৈছোঁ। ইয়াত পলিটিক্স ক'ত? 2 নম্বৰ কথা, যিকোনো যুক্তিসংগত ব্যক্তিক আপুনি সোধক যে যেতিয়া দুটা গোটৰ মাজত সংঘৰ্ষ লাগিছে, তাত সেই যিকোনো এটা গোটৰ নাম ল'ব নালাগে। মই এইটোও কৈছোঁ যে তেওঁৰ যিটো ষ্টেটমেণ্ট বেছি প্ৰভোকেটিভ নাছিলে, কিন্তু এটা কমিউনিটিৰ নাম ল'ব নালাগিছিলে। ইয়াত বেয়া কথাটো ক'ত? ইয়াত পলিটিক্স ক'ত? আই এম বেফেল্ড, amazed. I mean, I am amazed. ইয়াত মই কৈছোঁ যে কোনো জাতিৰ নাম ল'ব নালাগে, আপুনি যিকোনো যুক্তিসংগত ব্যক্তিক আপুনি সোধক, এই কথাটোৱে ক'ব। ইয়াত পলিটিক্স যদি শান্তিৰ কথা কওঁ, সেইটো পলিটিক্স হয়। আমি শান্তি, মই স্পেচিফিক দাদা, আপুনি মোকো ক'ব দিয়ক, মই আপোনালোকৰ চৰকাৰৰ নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাই আছোঁ, তাত পলিটিক্স। ৱাও, চাওক, আমি সেই কথাটো ইগনোৰ কৰিব নোৱাৰিলোহেঁতেন নেকি আজিৰ আলোচনাত?
আজি স্বাভাৱিক যিটো কথা স্বাভাৱিক গ্ৰাউণ্ড ৰিপৰ্টৰ পৰা আমাৰ স্বাভাৱিক কথাটো আহিছে প্ৰত্যেকে স্বাভাৱিকতাৰ কথাটোলৈ আহিছে ইতিমধ্যে দুয়োটা জনগোষ্ঠী এটা স্বাভাৱিক পৰিস্থিতিত বাহা লাগিছে আজি এই ষ্টুডিঅ'ৰ মজিয়াত আমি সেই কথাটো স্ক্ৰিপ্ট কৰিব নোৱাৰিলোহেঁতেন নেকি আমি সেই কথাটো আজি আলোচনাত আমি কিয় নিগেটিভিটি কৰিব লাগে ষ্টেটমেণ্ট নললো ইউপিপিএলৰ অৰ্গেনাইজিং জেনেৰেল ছেক্ৰেটাৰী এডমিনিষ্ট্ৰেটিভ জেনেৰেল ছেক্ৰেটাৰী ৰাজু নাৰ্জাৰীৰ পজিটিভ হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ পজিটিভ ষ্টেটমেণ্ট আমি কিয় কংগ্ৰেছে বিচাৰে বড়োভূমি কোনো জনপ্ৰতিনিধিয়ে এইখিনি সময়ত সতৰ্কভাৱে কথা ক'ব লাগে ৱামানুদ্দিনে সেইটো মিনিঙত কৈছে এইখিনি সময়ত সতৰ্কভাৱে কথা ক'ব লাগে তেওঁ কৈছে জনপ্ৰতিনিধিজনক আৰু এই সময়টো এটা স্বাভাৱিক পৰিস্থিতিটোক আমি স্বাভাৱিকভাৱে থাকিব লাগে আজি তেওঁৰ ধাৰণাটো কি তেওঁ বড়োভূমি জ্বলাব লাগে আৰু সেইকাৰণে কংগ্ৰেছ আজি ইয়ালৈ আহিছে বড়োভূমি জ্বলাবৰ কাৰণে কংগ্ৰেছ আহিছে আপুনি যিকোনো গতিকে বড়োভূমি জ্বলাবৰ কাৰণে গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট গৌৰৱ গগৈ নিৰ্দেশ পঠাইছে যে বড়োভূমি জ্বলাবৰ কাৰণে কথা কৈ এই ধৰণে কথা না এটা কমল চৌধুৰী মই শেষ কৰিব লাগিব মোৰ অনুষ্ঠান শেষ কৰিব লাগিব মই অনুষ্ঠান শেষ কৰিব ৰাজু কুমাৰ এডমিনিষ্ট্ৰেটিভ জেনেৰেল ছেক্ৰেটাৰী তেওঁৰ ষ্টেটমেণ্ট এমএলএ ডাঙৰীয়া তেওঁ আহ্বান জনাইছে যে সামগ্ৰিক পৰিস্থিতি যাতে স্বাভাৱিক হয় সকলো জনগোষ্ঠীয়ে যাতে বিশ্বাস আৰু আস্থাৰে থাকিব লাগে আপুনি ডাইৰেক্ট টাৰ্গেট কৰিছে নাম কিয় লৈছে নহয় আমি কোনে গৈ 12টা বজাত কোন বিধায়কে কি কৈছিল এই কথাটো আমি কি আবেগিক হয় একেটা কথাই মুৰা লাগিব ডাইৰেক্ট জানি বুলি কোৱা নাই নহয় ঠিক আছে আবেগিক নহয় আপোনালোকে উস্কাইছে ইনসিডেন্ট ঠিক আছে আমি নাই নাই চক মই আকৌ কৈছো মই আপোনালোকক এইটো ৰাজনীতি নহয় এইটো ৰাজনীতি নহয় এইটো শান্তি প্ৰত্যেকটো সংগঠনৰ এপলজি আপসুৰ সভাপতি ডাঙৰীয়া যিটো কথা কৈছে হাগ্ৰামা মহিলাৰ কথা কৈছে যিসকলে তাত ইনসিডেন্টাল আছিল সব আজি তাত এভিকশন হৈ গ'ল আজি পিছফুল এভিকশন একদম পুৰণিকলীয়া নামবোৰক মই নিউজ যিটো পাইছো তাতো উচ্ছেদ কৰিছে ভিজিআৰ পৰা গতিকে আমি পজিটিভটো কিয় ল'ব যেতিয়া এই সময়ত পজিটিভ চিন্তা আজি আপুনি চাওক আমাৰ আৰু এডমিনিষ্ট্ৰেচনৰ ফালৰ পৰা কালিলৈ পাৰ্টিৰ যিখন পাৰ্টি তেখেতসকলে দুয়োটা সংগঠন কৰিছে আদিবাসী এইটো এটা সংগঠন পজিটিভ আৰু বড়ো কথা সংগঠনৰ আৰু একেলগে মই লৈ কাম এতিয়াও কৰিব। কৈছো যে গতিকে যাতে এইটোৱে হৈছে এটা শিকিবলৈ পজিটিভ নাযায় স্পিৰিট যাতে শান্তিৰ এটা পৰিৱেশ সৃষ্টি হয় কিয় ল'ব নোৱাৰো এটা আমি সদায় ফিলিঙতিৰ পৰা খান্দদাব হৈছে সেই কথাটোকে মই কৈছো তেনেকৈ যাতে নহয় মই তাকে আহ্বান জনাইছো শান্তি থাকক মই আপোনালোক আটাইকেইজনকে ধন্যবাদ জনাইছো আৰু দীপেন বড়োকো মই কোকৰাঝাৰৰ পৰা অংশগ্ৰহণ কৰাৰ কাৰণে ধন্যবাদ জনাইছো দুয়োগৰাকী সাংবাদিকে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট দিছে এই নিশাখনত থাকিও তেওঁলোকে আজি দিনৰ ভাগৰ পৰা আমাক প্ৰতিটো মুহূৰ্তৰ খবৰ জনাই আছিল এতিয়াও তেওঁলোক তাতে আছে তেওঁলোককো মই ধন্যবাদ জনাইছো আৰু আৰম্ভণিতে কৈছিলো আৰু শেষতো আপোনালোকক কম যে বিটিডি শান্ত হৈ থকাটো সকলোৱে বিচাৰে বিটিডিৰ উন্নয়ন হলেহে অসমৰ উন্নয়ন হ'ব কাৰ্বি ভূমিৰ উন্নয়ন হলেহে কাৰ্বি ভূমি শান্ত হৈ থাকিলেহে অসম শান্ত হ'ব অসমৰ উন্নয়ন হ'ব গতিকে কোনেও তাত উচতনি দিয়াটো অনুচিত ভুল বুজাবুজি হৈ পেলাই আকৌ বেয়া পৰিৱেশলৈ নিয়াটো অনুচিত ৰাজনীতি আপোনালোকে নকৰিব তাৰ বিটিডি শান্ত হৈ থকাটো আমি সকলোৱে বিচাৰো তাৰ উন্নয়ন বিচাৰো আৰু সেইটোৱে কাম্য হোৱা উচিত ভুল বুজাবুজি হৈছিল দূৰ হওক প্ৰশাসনৰ প্ৰতি অতি অনুৰোধ যে আৰু অধিক কটকটীয়া কৰক তাত নিৰাপত্তাৰ ব্যৱস্থা য'ত সুৰুঙা আছে সেই সুৰুঙা নাৰাখক এই যে দুৰ্গাদাস বড়োৱে কৈছে ফিৰিমুঠিৰ পৰা খান্দদা হৈ গৈ অকণমান সৰু ভুল এটাৰ পৰা কৰবাৰ পৰা গৈ কৰবাত পাই কালি সেইটোৱেই হৈছে ভুল বুজাবুজি হৈছে আৰু আজিৰ দিনত এই ৰক্তাক্ত পৰিৱেশটো সূচনা নহলহেঁতেন যদি আমাৰ লগত ৰাজ্য চৰকাৰ একেলগে একেটা ফ্লৰত আমি আছো একেখন চৰকাৰ আমি চলাই আছো এতিয়া পৰিস্থিতি নিয়ন্ত্ৰণাধীন আমি আশা কৰিছো আজি সেই জবনিকা পৰিব কাইলৈৰ পৰা আকৌ স্বাভাৱিক পৰিৱেশ পজিটিভিটি যদি আমি লওঁ আজি মজিয়াৰ পৰা মই ভাবো এনেকুৱা এটা মেছেজ যাব লাগে যে স্বাভাৱিক যিটো দীপেন বড়ো ডাঙৰীয়াই ক'লে যিটো হাগ্ৰামা মহিলাই ডাঙৰীয়াই কৈছিলে যিটো ৰাজু নাৰ্জাৰী ডাঙৰীয়াই যিটো কথা কৈছে এই মেছেজটো আজি আমি সকলোৱে পঠাব লাগে মইতো আৰম্ভণিতে কৈছো নিশ্চিত হবে ইয়াত আমি
ইয়াত আমি কোন বিধায়কে কি ষ্টেটমেণ্ট দিছিলে ৰাতি 12টা বজাত 1টা বজাত সেই সময়ত তেওঁৰ পৰিৱেশ পৰিস্থিতি কেনেকুৱা আছিলে মেণ্টেল ষ্টেজ কেনেকুৱা আছিলে সেই ধৰণৰ কথা বতৰাবিলাক আমি কিয় চাব নালাগে নহয় নিশ্চিত আমি সেইবিলাক ইগনোৰ কৰি জানো শুনিলক মই এইটো কথা খুব বেয়া পাওঁ মই আপোনাৰ এইটো কথা খুব বেয়া পাওঁ মাজত মাতি দিয়া মই এইবিলাক কথা খুব বেয়া পাওঁ জয়ন্ত শেষ কৰি লওক আমান আৰু চৌধুৰী একেবাৰে শেষ কৰি লওক জয়ন্ত শেষ কৰি লওক এই কথাটো খুব বেয়া পাওঁ জয়ন্ত শেষ কৰি লওক যেতিয়া জয়ন্তক কৈ ল'ব লাগিব নাই জয়ন্ত শেষ কৰি লওক জয়ন্ত শেষ কৰি ল'ব লাগিব খুব বেয়া জয়ন্ত মাজত মাতি দিয়া জয়ন্ত শেষ কৰি মূল কথাটো নাই শুনক আপোনাৰ যেতিয়া প্ৰব্লেম পৰে তেতিয়া মাজত মাতি দিয়ে এই কথাটো বেয়া কথা আজি এই পৰিৱেশত আপোনালোকে ৰাজনীতি কৰিবলৈ আছে ৰাজনীতি নকৰিব এজন মানুহে ৰাতি 1টা বজাত কি ষ্ট্ৰেছত কি কথা ক'লে হস্পিটেলত থাকোতে হাজাৰ হাজাৰ মানুহৰ সন্মুখত তেওঁৰ কি ষ্ট্ৰেছ আছিলে সেই কথাটো চিন্তা কৰক আজি আপুনি হাগ্ৰামা মহিলাই ডাঙৰীয়া সেই পজিটিভ স্পিৰিটটো কিয় ল'ব পৰা নাই আপুনি আজি ৰাজু নাৰ্জাৰীৰ সেই পজিটিভ স্পিৰিটটো কিয় ল'ব পৰা নাই আজি আপুনি দীপেন বড়ো ডাঙৰীয়াৰ সেই পজিটিভ স্পিৰিটটো কিয় ল'ব পৰা নাই আজি ইভেন মই চাই আহিছো তাৰ আদিবাসী ছাত্ৰ সন্থাৰ সাঁওতালি ছাত্ৰ সন্থাৰ পৰা যিবিলাক ষ্টেটমেণ্ট আহিছে পজিটিভ ষ্টেটমেণ্ট আপুনি দেখুৱাইছে বড়োভূমিয়ে আজি নিগেটিভিটি নিবিচাৰে যিটো কংগ্ৰেছৰ সময়ত সেই সময়ত আছিলে সেইবিলাক কথা সেই আন্ধাৰৰ দিন আজি নিবিচাৰে বড়োভূমিৰ সকলো জাতি জনগোষ্ঠীয়ে আজি সেই আন্ধাৰৰ দিন নিবিচাৰে আজি বড়োৰ সংঘাত নাই বুলি দীপেন বড়ো ডাঙৰীয়াই ক'লে আপচুৱে ক'লে যি মাদাৰ অৰ্গেনাইজেশ্যন অফ বড়োলেণ্ড গতিকে আপচুৱে কোৱাৰ পিছত আমি যদি কেৱল ৰাজনীতিৰ কথা কৈ যদি আগবঢ়ো তেতিয়াহ'লে কেনেকে হ'ব দাদা মই এটা কথা আপোনাক শেষত কৈ লওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিচাৰিছে সমগ্ৰ আমি সকলোৱে বিচাৰিছো যে বড়োভূমিৰ যি স্বাভাৱিক পৰিস্থিতি আহিছে এই ব্ৰতি থাকক দুয়োটা সংগঠনে দুয়োটা জনগোষ্ঠীৰ মাজত কোনো ধৰণৰ যাতে প্ৰিভেদ নাথাকক আৰু অহাকালিলৈ প্ৰশাসনেও তাত এখন সৰ্বদলীয় সভা নাগৰিক সভা সকলো সংগঠনক লৈ সভা আয়োজন কৰিছে দীপেন বড়ো ডাঙৰীয়া আৰু আদিবাসী জনগোষ্ঠীৰ লোকসকলে একত্ৰিত হৈ তাত এটা বিচাৰিছে তাত শান্তি সম্প্ৰীতিৰ কাৰণে কাম কৰিছে আমি সকলোৱে আৰু এটা কথা স্পষ্ট যে ৰাজ্য চৰকাৰে ইমিডিয়েট একশ্যন লৈছে যাৰ কাৰণে আজি ইমিডিয়েটলি তাত শান্তি সম্প্ৰীতি ঘূৰি আহিছে এতিয়া কওক মই ইনিচিয়েল ষ্টেটমেণ্টত একদম স্পেচিফিকেলি কৈছোঁ শান্তি সম্প্ৰীতিৰ কথা কৈছোঁ আৰু চৰকাৰৰ নিৰ্দেশনা মানি চলিবলৈ কৈছোঁ ইয়াত পলিটিক্স ক'ত 2 নম্বৰ কথা যিকোনো যুক্তিসংগত ব্যক্তিক আপুনি সোধক যে যেতিয়া দুটা গোটৰ মাজত সংঘৰ্ষ লাগিছে তাত সেই যিকোনো এটা গোটৰ নাম ল'ব নালাগে মই এইটোও কৈছোঁ যে তেওঁৰ যিটো ষ্টেটমেণ্ট বেছি প্ৰভোকেটিভ নাছিলে কিন্তু এটা কমিউনিটিৰ নাম ল'ব নালাগিছিলে ইয়াত বেয়া কথাটো ক'ত ইয়াত পলিটিক্স ক'ত I am baffled, amazed. I mean, I am amazed. ইয়াত মই কৈছোঁ যে কোনো জাতিৰ নাম ল'ব নালাগে আপুনি যিকোনো যুক্তিসংগত ব্যক্তিক আপুনি সোধক এই কথাটোৱে ক'ব ইয়াত পলিটিক্স যদি শান্তিৰ কথা কওঁ সেইটো পলিটিক্স হয় আমি শান্তি মই স্পেচিফিক দাদা মোক আপুনি মোকো ক'ব দিয়ক মই আপোনালোকৰ চৰকাৰৰ নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাই আছোঁ তাত পলিটিক্স Wow. চাওক আমি সেই কথাটো ইগনোৰ কৰিব নোৱাৰিলোহেঁতেন নেকি আজিৰ আলোচনাত আজি স্বাভাৱিক যিটো কথা গ্ৰাউণ্ড ৰিপৰ্টৰ পৰা আমাৰ স্বাভাৱিক কথাটো আহিছে প্ৰত্যেকে স্বাভাৱিকতাৰ কথাটোলৈ আহিছে ইতিমধ্যে দুয়োটা জনগোষ্ঠী এটা স্বাভাৱিক পৰিস্থিতিত বাহাল লাগিছে আজি এই ষ্টুডিঅ'ৰ মজিয়াত আমি সেই কথাটো স্ক্ৰিপ্ট কৰিব নোৱাৰিলোহেঁতেন নেকি আমি সেই কথাটো আজি আলোচনাত আমি কিয় নিগেটিভিটি কৰিব লাগে ষ্টেটমেণ্ট নল'লো UPPLৰ অৰ্গেনাইজিং জেনেৰেল ছেক্ৰেটাৰী এডমিনিষ্ট্ৰেটিভ জেনেৰেল ছেক্ৰেটাৰী ৰাজু নাৰ্জাৰীৰ পজিটিভ ষ্টেটমেণ্ট কৈছো যে হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ সেই পজিটিভ ষ্টেটমেণ্ট আমি কিয় মই এইটো কথা কৈছো নাই তেওঁলোকে বিচাৰে কংগ্ৰেছে বিচাৰে বড়োভূমি নাই জয়ন্ত কথাটো সঁচা কিন্তু ওমানে যিটো কৈছে মই যিটো বুজিছো নাই মই কৈছো যে কোনো জনপ্ৰতিনিধিয়ে যাতে এইখিনি সময়ত সতৰ্কভাৱে কথা ক'ব লাগে ওমান অনুৰোধে সেইটো মিনিঙতো কৈছে জনপ্ৰতিনিধিয়ে এইখিনি সময়ত সতৰ্কভাৱে কথা ক'ব লাগিব জনপ্ৰতিনিধিয়ে আজি নেকি
আছে আজি দাদা আপুনি এজন জনাশুনা মানুহ মই আপোনাক কৈছো যে জনপ্ৰতিনিধিজনক নীতি শিক্ষা দিবলৈ এই মজিয়া আৰু এই সময়টো এপ্ৰপ্ৰিয়েট সময় নেকি কওকচোন পিছত আমি নোৱাৰিলোহেঁতেন নেকি তেওঁক ক'বলৈ নোৱাৰিলোহেঁতেন কিন্তু আজি তেওঁৰ ধাৰণাটো কি তেওঁ মৰুভূমি জ্বলাব লাগে আৰু সেইকাৰণে কংগ্ৰেছ আজি ইয়ালৈ মৰুভূমি জ্বলাবৰ কাৰণে কংগ্ৰেছ আহিছে আপুনি যিকোনো গতিকে মৰুভূমি জ্বলাবৰ কাৰণে গৌৰৱ গগৈয়ে পাকিস্তানী এজেণ্ট গৌৰৱ গগৈয়ে নিৰ্দেশ পঠাইছে এওঁলোকক যে মৰুভূমি জ্বলাবৰ কাৰণে তেওঁলোকে কথা কৈ গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট এই ধৰণে কথা না এটা কমল চৌধুৰী মই শেষ কৰিব লাগিব মোৰ অনুষ্ঠানটো শেষ কৰিব লাগিব মই অনুষ্ঠানটো শেষ কৰিব লাগিব মৰুভূমি জ্বলাবৰ কাৰণে চৌধুৰী আপুনি কৈ লওক তাৰপিছত মই শেষ কৰিব লাগিব কংগ্ৰেছৰ প্ৰতিনিধি আমাৰ MLA ডাঙৰীয়াক যোনটো কথা কৈছে সঁচাকৈ দুৰ্ভাগ্যজনক তেওঁ ষ্টুডিঅ'ৰ পৰা এইটো কথাটো কোৱাটো মানে শোভা নাপায় একচুৱেলি তেওঁ শান্তিৰ কথা কৈছে আকৌ উস্কাইছে এজন MLA নহয় আপুনি ডাইৰেক্ট টাৰ্গেট কৰিছে এইটো দুৰ্ভাগ্যজনক নাম কিয় লৈছে নহয় জাতিৰ নাম ল'ব নালাগে নহয় শুনক 12টা বজাত এটা ডেড বডি যেতিয়া দেখা পায় নহয় মানুহৰ আবেগিক হয় অলপ সেইটো আপুনি বুজিব লাগিব ডাইৰেক্ট জাতি বুলি কোৱা নাই নহয় ঠিকে আবেগিক হৈ পেলাই আবেগিক নহয় আপোনালোকে উস্কাইছে এইটো ঠিক আছে আমি নাই নাই চক মই আকৌ কৈছো মই আপোনালোকক যে এইটো ৰাজনীতি নহয় এইটো আমি এইটো ৰাজনীতি নহয় এইটো শান্তি মই লাষ্টত এটাই কথা ক'ব বিচাৰিছো আপচুৰ সভাপতি ডাঙৰীয়াই যিটো কথা কৈছে হাগ্ৰামা মহিলাৰে যিটো কথা কৈছে আমাৰ চৰকাৰৰ প্ৰতিনিধিগৰাকীও যিটো কথা কৈছে আজি সেইটো প্ৰয়োজন আছে আমাৰ তাত যাতে শান্তি বাহাল কৰি ল'ব পাৰো তাৰ পিছত আমি অন্য ৰাজনীতি তাত কৰিব পাৰিম সকলোৱে কিন্তু তাৰ পিছতো দ্বিতীয়বাৰ যেতিয়া আপচুৰ সভাপতি ডাঙৰীয়া আহিছে কাইলৈ যিখন তেওঁলোকে সংবাদমেল পাতিছে আৰু এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা অল পলিটিকেল পাৰ্টিৰ যিখন পাতিবলৈ তেওঁলোকে কৰিছে সেইটো এটা পজিটিভ কথা আৰু তাত মই এতিয়াও কৈছোঁ যে যাতে কোনেও এই বিষয়টো ৰুটি শিকিবলৈ নাযায় যাতে শান্তিৰ এটা পৰিৱেশ সৃষ্টি হয় এটা ফিৰিঙতিৰ পৰা খাণ্ডৱদাপ হৈছে সেই কথাটোকে মই কৈছো তেনেকুৱা যাতে নহয় মই তাকে আহ্বান জনাইছো শান্তি থাকক মই আপোনালোক আটাইকেইজনকে ধন্যবাদ জনাইছো আৰু দীপেন বড়োকো মই কোকৰাঝাৰৰ পৰা অংশগ্ৰহণ কৰাৰ কাৰণে ধন্যবাদ জনাইছো দুয়োগৰাকী সাংবাদিকে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট দিছে এই নিশাখনত থাকিও তেওঁলোকে আজি দিনৰ ভাগৰ পৰা আমাক প্ৰতিটো মুহূৰ্তৰ খবৰ জনাই আছিল এতিয়াও তেওঁলোক তাতেই আছে তেওঁলোককো মই ধন্যবাদ জনাইছো আৰু আৰম্ভণিতে কৈছিলোঁ আৰু শেষতো আপোনালোকক ক'ম যে BTAD শান্ত হৈ থকাটো সকলোৱে বিচাৰে BTADৰ উন্নয়ন হ'লেহে অসমৰ উন্নয়ন হ'ব কাৰ্বি ভূমিৰ উন্নয়ন হ'লেহে কাৰ্বি ভূমি শান্ত হৈ থাকিলেহে অসম শান্ত হ'ব অসমৰ উন্নয়ন হ'ব গতিকে কোনেও তাত উচতনি দিয়াটো অনুচিত ভুল বুজাবুজি হৈ পেলাই আকৌ বেয়া পৰিৱেশলৈ নিয়াটো অনুচিত ৰাজনীতি আপোনালোকে নকৰিব BTAD শান্ত হৈ থকাটো আমি সকলোৱে বিচাৰোঁ তাৰ উন্নয়ন বিচাৰোঁ আৰু সেইটোৱেই কাম্য হোৱা উচিত ভুল বুজাবুজি হৈছিল দূৰ হওক প্ৰশাসনৰ প্ৰতি অতি অনুৰোধ যে আৰু অধিক কটকটীয়া কৰক তাত নিৰাপত্তাৰ ব্যৱস্থা য'ত সুৰুঙা আছে সেই সুৰুঙা নাৰাখক এই যে দুৰ্গাদাস বড়োৱে কৈছে ফিৰিঙঠিৰ পৰা খাণ্ডৱদাহ হৈ গৈ অকণমান সৰু ভুল এটাৰ পৰাই ক'ৰবাৰ পৰা গৈ ক'ৰবাত পাইগৈ কালি সেইটোৱেই হৈছে ভুল বুজাবুজি হৈছে আৰু আজিৰ দিনত এই ৰক্তাক্ত পৰিৱেশটোৰ সূচনা নহ'লহেঁতেন যদি আৰু বেছি কাৰা শাসন যদি ৰাতিপুৱাই গ্ৰহণ কৰা হ'লহেঁতেন চাগৈ যি নহওক এতিয়া পৰিস্থিতি নিয়ন্ত্ৰণাধীন আমি আশা কৰিছোঁ আজি সেই জৱনিকা পৰিব কাইলৈৰ পৰা আকৌ স্বাভাৱিক পৰিৱেশ BTAD লৈ উভতি আহিব সেই আশা কৰি আজিৰ অভিমত ইমানতে সামৰিছোঁ নমস্কাৰ